নমস্কাৰ বন্ধু বান্ধৱীসকল, তহঁতি আজি মাঘ বিহু পাতছ না নাপতা ঐ? আমি যে এনেকৈ মাঘ বিহু পাতছোং দেই। আজি মাঘ বিহু বুলি আমাৰ ওচৰ চুবুৰীয়া 5 ঘৰ 6 ঘৰমান মিলি কিনে আজি একেলগে এসাঁজ খাং বুলি আহিলোং ক। এটি ডাঙৰকৈ ডাওকৈ জুই একুৰা জ্বলাই নি ইয়াত জুই কাষতে বহি আছোঁ। সেইদিকে দুজনী মানে থিয় হৈও আছে, ভাত বনাই আছে। আমি জুই কাষত বহি আছোঁ। চবেই নিজৰ নিজৰ কামতে ব্যস্ত হৈ আছোঁ ক। তাৰপৰা আকৌ আমি ভাত খাই থাকোঁতে এদিকে আকৌ বৰজনাটোৱে নাচিবলৈ ল'লে নহয়, গান এটা বজাই কিনি। এদিকে আকৌ বৰজনাটোক নাচি থকা দেখি কিনি মোৰ সৰুজনী যাও নাচিবলৈ মন গ'ল নহয়। সেইজনী আকৌ সেইফালে সৰু ল'ৰাটি লৈ কিনে আকৌ সেইদিকে মোৰ বাই এজনীয়ে নাচিছে। চাবা চবেই নাচিছে। মোৰ নাচোঁ লাগিছিলে আৰু হ'লেও লাজ লাগিছে অকণমান। বৰজনাখন আছে যে আকৌ ৰখি থাকিব নোৱাৰিলোঁগে নহয়। মন গান এটা লগাই কিনি ময়ো নাচিলোঁ এপাকি। নাচিব বৰকৈ নাজানো, হ'লেও কঁকালটিত হাত দুখন দি কিনি অলপমান যেনো নাচোঁ দেই বুলি নি ভাবিলোঁ ক। নাচি দিলোঁ এপাকি। বাৰু দেখিলোঁ বেয়া দেখিলেও তহঁতি নাহাঁহিবি দেই। ল'ৰাটো ডাঙৰ জাজনীক দি ল'লোঁ ক নাচিবলৈ। ভালকৈ কমেণ্ট কৰিবি দেই, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি। তেতিয়াহে মোৰ মনটো বাৰু লাগিব ক। আকৌ এনেকৈ ভিডিঅ' বনাং লাগিব, তহঁতকো দেখাং লাগিব। তহঁতক আৰু কথা ক'বলৈ পাহৰিছিলোঁগে দেই। মই যে চশমা পিন্ধি নাচি আছোঁ দেই। চশমা পিন্ধি মানে ধোঁৱা এখন আছে যে মোৰ চকুকেইটা বেয়া আকৌ, মানে চশমা পিন্ধি এনেকৈ অলপমান নাচিলোঁ আৰু। তাৰপৰা টোপনি ধৰিলে শুই থাকিলোঁগৈ। তাৰপৰা ৰাতিপুৱালৈ আৰু মেজি জ্বলাবলৈ মানুহখন গোটেইখন মানুহখন চুবুৰীয়া মানুহখন চবেই পূৰা জমনি কথা ওলালে। তাৰপিছত এদিকে আলু কচু কোনে কি খায়, চাহ পানী খায়, পিঠা খায়, চবেই খালোঁ আৰু মিলিজুলি। তাৰপৰা বোলে আকৌ মাহ প্ৰসাদ খাবলৈ আছেই যে, মই সেৱা এটা কৰি ল'লোঁ। মোৰ অলপমান দেৰিয়ে হ'ল জানিছ ল'ৰাৰ লগত, কিন্তু লোকে সেৱা কৰিও এটালেই। তাৰপাছত মই লাষ্টত ভাতহে পাইছোঁহি ক। তাৰপিছত এদিকে মাহ প্ৰসাদ, চানা নাৰিকল, তাৰপিছত কল, এনেকৈ আৰু মাহ প্ৰসাদ দিয়া হ'ল। চবেই মিলিজুলি খালোঁ। এতিয়া চবেই মাহ প্ৰসাদ খাই ঘৰা হৈ গুচি গ'ল। আজিৰ দিনত আকৌ ভোজ খাম বুলি কিনে কোৱা হ'ল নহয়। এদিকে ভাত চাত ৰেডি হোৱা হ'লেই আৰু দিনত। এতিয়া ভাত খাই আছোঁ চবেই, গাহৰি মাংস লগত খাইছোঁ দেই পূৰা। তহঁতি যে ভাবিছ পাই ইমান খকুৱা এসোপা যেতিয়াও খায়ে থাকে বুলি খামতো ক। খাই বৈ আহিলোঁ আৰু ল'ৰাটোৰ লগত ভিডিঅ'টি বনালোঁ নহয়। বনোৱা দেখি পিনি ল'ৰাটোৱে ইমান হাঁহি উঠিলেও চাবা মিচিকিয়ে হাঁহি মাৰি আছে। ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ দেই। ভিডিঅ'টো দীঘলীয়া কৰিলে মানে তহঁতি ভাবিবি এজনী ইমান দীঘল ভিডিঅ'খন দিয়ে, চাবলৈকে আমনি লাগে। নেচাং দেই বুলি নাচাবি নহয়, মোৰ ভিউছে নাবাঢ়িব। সেইকাৰণে হ'ব দেই আজিলৈ, বাই বাই।